আজি বিলাসীপুৰত ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান উচ্ছেদস্থলীত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ ৰণচণ্ডী মূৰ্তি ধৰি হাতত লাঠি জুং লৈ ওলাই আহিছে উচ্ছেদিত জনতা নমস্কাৰ ষ্টুডিঅ'ত মই নীলাক্ষী খাৰগৰীয়া শইকীয়া লৈ আহিছোঁ বিতং বাতৰি আজি পুৱাৰে পৰা বিলাসীপুৰত চলিছে ৰাজ্যৰ আটাইতকৈ বৃহৎ উচ্ছেদ অভিযান 4000 বিঘা মাটিত চলা এই উচ্ছেদ অভিযানত সৃষ্টি হৈছে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ দুখ আৰু ক্ষোভত কান্দোনত ভাগি পৰিছে উচ্ছেদিত আৰক্ষী প্ৰশাসনক বাধা দিবলৈ হাতত লাঠি জুং লৈ ওলাই আহিছে শ শ ক্ষুব্ধ জনতা ইতিমধ্যে উচ্ছেদিতই ভাঙিছে উচ্ছেদ অভিযানত ব্যৱহাৰ কৰা দুখনকৈ বুলডোজাৰ এফালৰ পৰা বুলডোজাৰেৰে খহাই গৈছে এটাৰ পাছত আনটোকৈ বাসগৃহসমূহ আৰু লগতে 40 বছৰ পুৰণি মছজিদ উচ্ছেদস্থলীত সৃষ্টি হোৱা পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবৰ বাবে আৰক্ষীৰ লাঠি চালনা উচ্ছেদিতক সাক্ষাৎ কৰিবলৈ যোৱা অখিল গগৈক আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ লগতে বিধায়কগৰাকীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰে এই কথা বিধায়কগৰাকীয়ে সামাজিক মাধ্যম যোগে জনায় পুনৰবাৰ নিউজ ডেস্ক ৰিপৰ্টাৰ সমূহ দৰ্শকক জনাইছো যে আজি পুৱাৰে পৰা বিলাসীপুৰত চলিছে ৰাজ্যৰ আটাইতকৈ বৃহৎ উচ্ছেদ অভিযান য'ত 4000 বিঘা মাটিত চলা এই উচ্ছেদ অভিযানত সৃষ্টি হৈছে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ দুখ আৰু ক্ষোভত কান্দোনত ভাগি পৰিছে উচ্ছেদিত আৰক্ষী প্ৰশাসনক বাধা দিবলৈ হাতত লাঠি জুং লৈ ওলাই আহিছে শ শ ক্ষুব্ধ জনতা ইতিমধ্যে উচ্ছেদিতই ভাঙিছে উচ্ছেদ অভিযানত ব্যৱহাৰ কৰা দুখনকৈ বুলডোজাৰ এফালৰ পৰা বুলডোজাৰেৰে খহাই গৈছে এটাৰ পাছত আনটোকৈ বাসগৃহসমূহ আৰু লগতে 40 বছৰ পুৰণি মছজিদ উচ্ছেদস্থলীত সৃষ্টি হোৱা পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবৰ বাবে আৰক্ষীৰ লাঠি চালনা উচ্ছেদিতক সাক্ষাৎ কৰিবলৈ যোৱা অখিল গগৈক আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ লগতে বিধায়কগৰাকীক আৰক্ষীয়ে আটক কৰে এই কথা বিধায়কগৰাকীয়ে সামাজিক মাধ্যম যোগে জনায় এতিয়া বাতৰিৰ পৰা মই নীলাক্ষীয়ে বিদায় লৈছোঁ পৰৱৰ্তী বাতৰিসমূহ লৈ পুনৰ আহিম চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট